Hello my dear students, welcome to another new video of Prime Learners. So মই মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত 2023 চনত আমাৰ এই বছৰ যেটো ফাইনেল পৰীক্ষা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ পৰা সো আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আৰু চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন CBSE কি সম্ভাৱ্য প্ৰশ্ন আহিব পাৰে তাৰ ওপৰত থুলমূলকৈ মই তোমালোকক প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিবা এটা গাইড দিব পাৰিম বুলি মই ভিডিঅ' কেইটা আপলোড কৰি আছোঁ। ইয়াৰ আগৰ চেপ্টাৰটোত মই ইকনমিক ৰিফৰ্ম মেজাৰ সিন্স 1991ৰ ওপৰত ডিছকাশ্যন কৰিলোঁ। সো আজি মই পভাৰ্টি বা দৰিদ্ৰতা পভাৰ্টি ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ দৰিদ্ৰতাটোৰ ওপৰত এটা ডিছকাশ্যন কৰিম। সো কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব যে এইকেইটা জাষ্ট মই মোৰ ফালৰ পৰা বাছি দিয়া কুৱেশ্যনে দেই তোমালোকে পৰীক্ষাত পঢ়িবৰ কাৰণে। গতিকে এইকেইটা পঢ়িয়ে তোমালোকে পৰীক্ষাতে এপিয়াৰ নকৰিবা, কিন্তু এইকেইটা পঢ়িলেও তোমালোকে যথেষ্টখিনি উপকৃত হ'বা বুলি মই ভাবোঁ। সো মই এটা স্ক্ৰীনশ্বট দিছোঁ, তোমালোকে চোৱা। সো প্ৰথম তোমালোকে পভাৰ্টি চেপ্টাৰটোত পঢ়িব লাগিব ডেফিনেশ্যন অফ পভাৰ্টি। পভাৰ্টি কি? এটা কথা সদায় মনত ৰাখিবা, আমি পভাৰ্টি মানে কি বুলি ভাবোঁ? দুখীয়া বা দৰিদ্ৰতা বুলি ভাবোঁ। একচুৱেলি পভাৰ্টি এটা চিটুৱেশ্যন হে দেই, য'ত আমাৰ কমন পিপুলখিনিয়ে বা মানুহখিনিয়ে তোমাৰ বেছিক নেচেচিটিজ অফ লাইফবিলাকৰ পৰা কি হয়? ডিপ্ৰাইভ হয়। গতিকে পভাৰ্টি এটা চিটুৱেশ্যন, পুৰ বা দৰিদ্ৰতা আৰু দুখীয়া এই দুটা সম্পূৰ্ণ বেলেগ বস্তু। দৰিদ্ৰ আৰু দৰিদ্ৰতা দুটা বেলেগ বস্তু। দৰিদ্ৰ সেই মানুহখিনিক কয় আৰু দৰিদ্ৰতা বা পভাৰ্টি সেই চিটুৱেশ্যনটোক কয়। সো পভাৰ্টিটো ষ্টাৰ্ট কৰি তোমালোকে প্ৰথমতে এটা ডেফিনেশ্যনটো খুব ভালদৰে পঢ়িবা। তাৰপিছত হু ইজ প'ৰ, দৰিদ্ৰ লোক কোনসকলক কোৱা হয়। সো দৰিদ্ৰ লোক ভাৰতবৰ্ষত দৰিদ্ৰতা বা দৰিদ্ৰ লোকৰ সংজ্ঞা দিবৰ কাৰণে কিছুমান গভৰ্ণমেণ্টে ইণ্ডেক্স প্ৰিপেয়াৰ কৰিছে। সো কেলৰি কনজাম্পশ্যন ইণ্ডেক্সকেইটা তোমালোকে চাবা, পৰীক্ষাত তোমালোকক সোধে what are the basic calorie consumption required for a person living in rural area and poor area। এইটো পৰীক্ষাত আহিয়ে থাকে। গ্ৰাম্যাঞ্চল আৰু চহৰ অঞ্চলত বসবাস কৰা লোকক কিমান পৰিমাণৰ কেলৰিৰ দৈনন্দিন প্ৰয়োজন হয় বা কিমান পৰিমাণৰ কেলৰি নেপালে তেওঁলোকক দৰিদ্ৰ বুলি গণনা কৰা হয় বা গণ্য কৰা হয়। তাৰপিছত আমি চাম কেৰেক্টাৰিষ্টিক্স অফ পভাৰ্টি। পভাৰ্টিৰ কেৰেক্টাৰিষ্টিক্সবিলাক কি? তাৰপিছত আহিলে জেইল কষ্ট অফ লিভিং। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, এটা কনচেপ্ট হয় এইটো, জেইল কষ্ট অফ লিভিং। একচুৱেলি কি হয়, ভাৰতবৰ্ষত প্ৰথম দৰিদ্ৰতাৰ গণনা কৰিছিলে দাদাভাই নৌৰোজিয়ে। দাদাভাই নৌৰোজিয়ে নেশ্যনেল ইনকাম একাউণ্টিঙৰ ক্ষেত্ৰতো বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ঠিক তেনেকৈ কেলকুলেশ্যন অফ পভাৰ্টি ইন ইণ্ডিয়া সেইটো সেই দাদাভাই নৌৰোজিয়ে ইণ্ডিয়াত কৰিছিলে, আৰু জেইল কষ্ট অফ লিভিঙৰ কনচেপ্টটো দাদাভাই নৌৰোজিয়ে দিছিলে। তোমালোকে জেইল কষ্ট অফ লিভিং বা কাৰাগাৰ জীৱন নিৰ্বাহ ব্যয়, অসমীয়া মিডিয়াম মাধ্যমত তেনেকৈ কয়, সেইটো তোমালোকে কিতাপত ধুনীয়াকৈ পাবা, চাই ল'বা। তাৰপিছত পঢ়িব লাগিব তোমালোকে দ্য পভাৰ্টি লাইন ইন ইণ্ডিয়া বা পভাৰ্টি লাইনৰ বিষয়ে তোমালোকে চাব লাগিব, পভাৰ্টি লাইন কি হয়। তাৰপিছত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন, এইটো সাধাৰণতে ল'ৰা ছোৱালী স্কিপ কৰা দেখা যায়, টাইপছ অফ প'ৰ, যে দুখীয়া বা দৰিদ্ৰ লোকসকলক কি ভাগত ভাগ কৰা হৈছে। এটা পৰিব, তাৰে তোমালোকে চোৱা, ফাৰ্ষ্টটো ক্ৰনিক প'ৰ, তাৰপিছত অলৱেজ প'ৰ, আফটাৰ ডেট ইউজুৱেল প'ৰ, আফটাৰ ডেট ট্ৰানজিয়েণ্ট প'ৰ, আফটাৰ ডেট কাৰ্নিং প'ৰ, নেক্সট অকেজনেলি প'ৰ। এইকেইটা যিকেইটা তোমালোকৰ এইকেইটা মই দেখিছা নীলা হেৰি কৰি দিছোঁ, এইকেইটাৰ তোমালোকে ডেফিনেশ্যনকেইটা খুব ধুনীয়াকৈ চাবা। ইয়াৰ ডেফিনেশ্যনকেইটা তোমালোকৰ পৰীক্ষাত সুধি থাকে। তাৰপিছত আমি নেক্সট পাৰ্টটোলৈ আমি মুভ কৰিম। নেক্সট পাৰ্টটো হৈছে আমাৰ পভাৰ্টি লাইন। চ' পভাৰ্টি লাইন পৰীক্ষাত আহি থাকে, দৰিদ্ৰতা সীমাৰেখা কি, এই পভাৰ্টি লাইনটো তোমালোকে চাবা। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো আহিলে কজেজ অফ পভাৰ্টি ইন ইণ্ডিয়া। এটা চিম্পুল কথা মই তোমালোকক কৈ থওঁ শুনা, ভাৰতবৰ্ষৰ যিকেইটা দৰিদ্ৰতাৰ যিকেইটা জেনেৰেল কাৰণ নহয়, সেই কাৰণকেইটাকে যদি তোমালোকে উল্টাই দিয়া, তেনেহ'লে ভাৰতবৰ্ষৰ দৰিদ্ৰতা নিৰ্মূল কৰাৰ বা ভাৰতবৰ্ষৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ সেইকেইটা মেজাৰ্ছ বা উপায় হিচাপে গণ্য কৰা হ'ব। যেনে ধৰা কজেজ অফ পভাৰ্টি ইন ইণ্ডিয়া কি, ৰেপিড গ্ৰ'থ অফ পপুলেশ্যন বা পপুলেশ্যন এক্সপ্ল'শ্যন। পপুলেশ্যন এনচাৰটোত আমি লিখিব লাগিব যে যদি কজেজ অফ পভাৰ্টি আহে, যে দৰিদ্ৰতা ভাৰতবৰ্ষত অত্যাধিক হাৰত জনসংখ্যা বৃদ্ধি দৰিদ্ৰতাৰ এটা কাৰণ। এতিয়া এইটো দূৰ কৰিব কেনেকৈ, যে আমি কি কৰিব লাগিব, জনসংখ্যা বৃদ্ধিটো কমাব লাগিব। কাৰণকেইটাতেই পভাৰ্টি ৰিমুভ কৰা মেজাৰকেইটাও সোমাই আছে। আৰু পভাৰ্টি ৰিমুভেল মেজাৰকেইটা তোমালোকে পঢ়োঁতে এটা কথা মনত ৰাখিবা, জেনেৰেল পভাৰ্টি ৰিমুভেল মেজাৰ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কিছুমান স্কিমছ হাতত লৈছে, পভাৰ্টি এলিভেশ্যন প্ৰগ্ৰেমছ বা মেজাৰ্ছ এডপ্টেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এই দুইটা কুৱেশ্যনৰ এনচাৰটো তোমালোকে কিন্তু সানমিহলি কৰি নিদিবা। তাৰপিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকৰ, 3 ডাইমেনশ্যনেল এপ্ৰ'চ টেকেন বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু ৰিমুভ পভাৰ্টি। সেই 3 ডাইমেনশ্যনেল এপ্ৰ'চকেইটা কি আছিল তোমালোকে কিতাপখনতে পাবা, আমাৰ টেক্সট বুকখনত চাবা। তাৰে দুটা মই কেইটামান কৈ দিছোঁ। এটা ধৰা গ্ৰ'থ অৰিয়েণ্টেড এপ্ৰ'চ, সেইটো কি আছিলে। তাৰপিছত পভাৰ্টি এলিভেশ্যন প্ৰগ্ৰেমছ আছিলে, ট্ৰিকল ডাউন ইফেক্ট বুলি এটা আছিলে। এইকেইটা বস্তু তোমালোকে চাবা। তাৰপিছত তোমালোকে চাবা যে হোৱাট আৰ দ্য
পভাৰ্টি এলিভেশ্যন মেজাৰ্ছ এডপ্টেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ভাৰত চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে কি কি আঁচনি হাতত লৈছিলে, তাৰ ভিতৰত তোমালোকে কেইখনমান আঁচনি চাবা যাৰ ওপৰত চমু টকা আহে। এনৰেগা, এতিয়া সেইখন MG এনৰেগা বুলি কৈছে। এতিয়া এনৰেগা আঁচনিখন পঢ়োঁতে কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে আৰু ইয়াৰ মেইন কামবিলাক কি কি। NERP এইখন চাবা। ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম, পাব্লিক ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম, এনেকুৱা ধৰণৰ কিছুমান ইন্দিৰা আৱাস যোজনা, ইন্দিৰা আৱাস যোজনা, জৱাহৰ ৰোজগাৰ যোজনা, এই বিভিন্ন ধৰণৰ আঁচনিবিলাক তোমালোকে চাবা। আৰু ইয়াতে এটা কথা তোমালোকে মনত ৰাখিবা, মেইন যিকেইটা মানে কোনখন প্লেনত কৰিছিলে সেই তোমাৰ পভাৰ্টি ৰিমুভেল মেজাৰ্ছকেইটা আৰু কোনটো চনত সেইখন ইমপ্লিমেণ্ট কৰা হৈছিলে। এতিয়া MG এনৰেগাখন যেতিয়া তোমালোকে লিখিবা, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, এইখন আগতে এক্ট আছিলে, এতিয়া ল কৰি দিলে। এইখন তোমাৰ 2005ত জব কাৰ্ড প্ৰৱৰ্তন কৰিছিলে, গাঁৱে ভূঞে বহুত ৰাস্তা বনাইছিলে। এতিয়া জব কাৰ্ডৰ ওপৰত তোমালোকক হয়তো লিখিবলৈ আহিব পাৰে পৰীক্ষাত। চ' পভাৰ্টি এলিভেশ্যন প্ৰগ্ৰেমখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লোৱা মেজাৰ্ছখিনি পৰীক্ষাত 110% চিয়'ৰ তোমালোকৰ এইকেইটা আহিবই। গতিকে পভাৰ্টিৰ ভিতৰত চেপ্টাৰটোৰ ওপৰত একদম এটা থুলমূল আইডিয়া মই তোমালোকক দিলোঁ। এই কুৱেশ্যনকেইটা তোমালোকে চাবা, ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব। থেংক ইউ। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট থাকি গ'ল মই কওঁতে, এবছলিউট পভাৰ্টি আৰু ৰিলেটিভ পভাৰ্টি, এই দুটা পভাৰ্টিৰ মাজত তোমালোকৰ পৰীক্ষাত ডিফাৰেঞ্চ লিখিবলৈ আহে। চৰম দৰিদ্ৰতা আৰু আপেক্ষিক দৰিদ্ৰতা। গতিকে চৰম দৰিদ্ৰতা কি, আপেক্ষিক দৰিদ্ৰতা কি, তাৰ ডিফাৰেঞ্চটো চাবা। পভাৰ্টিৰ কাৰণকেইটা চাবা, যিকেইটা কজেছ বুলি কৈছোঁ। পভাৰ্টি ৰিমুভেল মেজাৰ্ছকেইটা চাবা। আৰু পভাৰ্টি ৰিমুভেল মেজাৰ্ছকেইটাত গভৰ্ণমেণ্টৰ যিকেইটা ইনিচিয়েটিভ আছে বা গভৰ্ণমেণ্ট মেজাৰ্ছ যিকেইটা আছে, যিকেইখন মেজাৰ্ছ গভৰ্ণমেণ্টে লৈছিলে বা পলিচিকেইখনৰ কথা তোমালোকে চাবা। পলিচিকেইখনৰ কথা আজিকালি চমু টোকা হিচাপেও লিখিবলৈ আহে। আৰু এটা লাষ্ট কুৱেশ্যন মই কৈ দিওঁ, কেতিয়াবা তোমালোকক আহে যে ক্ৰিটিকেল এটা এপ্ৰাইজেল কৰিব আহে, যে ক্ৰিটিকেল এটা এছেছমেণ্ট এটা লিখিব আহে পভাৰ্টি ৰিমুভেল মেজাৰ্ছকেইটাৰ ওপৰত। বা এনেকৈ হ'ব পাৰে কুৱেশ্যনটো, যে ভাৰতবৰ্ষত ভাৰত চৰকাৰে গ্ৰহণ কৰা দৰিদ্ৰতা দূৰীকৰণ আঁচনিসমূহৰ ওপৰত এটা সমালোচনাত্মক ব্যাখ্যা আগবঢ়োৱা। ক্ৰিটিকেলি মানে ক্ৰিটিকেল এটা এপ্ৰাইজেল আহিব পাৰে পভাৰ্টি ৰিমুভেল মেজাৰ্ছবিলাকৰ ওপৰত। আৰু পভাৰ্টি ৰিমুভেল মেজাৰ্ছবিলাকক একদম শ্বৰ্ট ফৰ্মত কি বুলি কয়, পেপ বুলিও কয়। চ' টাইপছ অফ প'ৰ চাবা, পভাৰ্টি চাবা, ডিফাৰেণ্ট টাইপছ অফ পভাৰ্টি চাবা, এবছলিউট আৰু ৰিলেটিভ পভাৰ্টি ডিফাৰেঞ্চটো চাবা, পভাৰ্টি এলিভেশ্যন মেজাৰ্ছকেইটা চাবা, আৰু 3 ডাইমেনশ্যনেল মেজাৰ্ছকেইটা চাবা। এইকেইটাৰ ওপৰত মই ভাবোঁ ইয়াতকৈ আৰু তোমালোকৰ বেলেগ পৰীক্ষাত একো নাহে। এই কথাকেইটা যদি তোমালোকে মন দি শুনা, ওপৰে যদি এবাৰ চাই দিয়া, পভাৰ্টি চেপ্টাৰটোৰ ওপৰত যি আহে, আই এম 100% চিয়'ৰ ডেট ইউ কেন ক্ৰেক ইট। চ' থেংক ইউ ছ' মাছ। ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবা। আৰু মই কৈয়ে কৈছোঁ, যাক কুৱেশ্যন পেপাৰকেইখন লাগে পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য ইম্পৰ্টেণ্ট, মোক তোমালোকে কমেণ্ট কৰি তোমালোকৰ নাম, কলেজৰ নামটো আৰু তোমালোকৰ ফোন নাম্বাৰটো মোক দি দিবা। মই হোৱাটছআপত তোমালোকক পঠাই দিম। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়াই আছে। গতিকে নেক্সট ভিডিঅ'টো চাই থাকিবা, মই এটা বেলেগ চেপ্টাৰৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি ডিছকাছ কৰিম। থেংক ইউ।